হেল্ল' এভৰিৱান, আজি দেখিছেনে এইখন হ'ল বেংগলোৰৰ এখন হোটেল আৰু এই হোটেলখনৰ নাম হ'ল গেমছ ডেলিগেচি। মই সোমায়ে দেখিলোঁ, চাওকচোন হোটেলখন কিছুমান আচৰিত বস্তু। এয়া হ'ল গামোচা আৰু আমাৰ অসমীয়াৰ সকলোবোৰ বস্তু এই হোটেলখনত দেখিবলৈ পালোঁ। এয়া চাওক, হোটেলৰ ফ্ৰণ্টখিনি দেখিছেনে আপোনালোকে? সন্মুখভাগটো একেবাৰে গামোচা আৰু ফুলেৰে ফুল গামোচা ডিজাইনৰে সজোৱা আছে আৰু এই ল'ৰাজনে ধুতি পাঞ্জাবী পিন্ধি আছে, ৰিচিপশ্যনত থকা ল'ৰাজন। দেখিয়ে ইমান ভাল লাগিল আৰু মই লগালগ ভিডিঅ' কৰিলোঁ আপোনালোকক দেখাবৰ কাৰণে। যদি আপোনালোকেও কেতিয়াবা বেংগলোৰত আহে তেনেহ'লে এইখন হোটেলত খানা খাব পাৰিব, সম্পূৰ্ণ অসমীয়া খানা। আৰু ইমানেই বেছি ভাল লাগিল ইহঁতৰ ডেক'ৰেশ্যনটো চাই, সেইকাৰণে মই ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। এয়া চাওক, হোটেলখনৰ ভিতৰ ভাগটো চাওক, এয়া জয় আই অসম লিখা আছে, দেখিছেনে গামোচাত? কিমান যে ভাল লাগিছে সোমায়ে। আৰু তাত সকলো সময়তে জুবিন গাৰ্গ, ভূপেন হাজৰিকা এইবিলাক অসমীয়া গায়কৰ গানবিলাক তাত বাজি থাকে। এইখন চাওক, তেওঁলোকৰ মেনু হয়। মেনুখনৰ সন্মুখতে শৰাই আৰু জাপিৰে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু খানাবোৰ চাওকচোন, কলডিল, নেমু টেঙা, মাছ পিটিকা, যিমানখিনি আমাৰ অসমীয়া খাদ্য আছে সকলোবোৰ অসমীয়া খাদ্য তেওঁলোকৰ ওচৰত পাব আপোনালোকে। আৰু এয়া চাওক, সৰু মাছৰ পৰা একেবাৰে কাৱৈ মাছৰ পৰা শিঙৰা মাছলৈকে গোটেই কেইবিধ মাছে তেওঁলোকে হোটেলখনত ৰাখে। আৰু শেষৰ ভাগটো চাওক, এয়া কামাখ্যা মন্দিৰ আৰু গড়। মই হোটেলখনৰ চাৰিওদিশটো ইমানেই ঘূৰি ঘূৰি চালোঁ যে সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিল। গোটেই ওপৰৰখিনি জাপিৰে, গামোচাৰ জাপি, এয়া চাওকচোন, গামোচাৰ জাপিৰে ডেক'ৰেশ্যন কৰিছে। আৰু এইবিলাক চাওক, কাঁহী বাতি গিলাচ এই সকলোবোৰ তেওঁলোকে কাঁহৰ কাঁহী বাতি ব্যৱহাৰ কৰে। সঁচাকৈ বাহিৰত গৈ যেতিয়া এনেকুৱা অসমৰ খানা আৰু অসমৰ মানুহৰ এইবিলাক পাব ন, কেনেকুৱা ভাল। এয়া চাওক, তিলৰ চাটনি, বুট বটা আৰু এইটো পদিনা চাটনি, আৰু এইটো চাওক ডাঙৰ কথা, এইটো ভোট জলকীয়া, তেওঁলোকে ভোট জলকীয়াও দিয়ে। আৰু এয়া চাওক আমাৰ দীঘল নেমুটো, এয়া নেমু টেঙা। আৰু এয়া চাওক, মাটিমাহৰ দাইল, অমিতা খাৰ, ৰঙালাও চব্জি, বেঙেনা ফ্ৰাই, আলু পিটিকা, মচুৰ দাইল, আৰু লগত আপোনালোকে যি খায় তাকে খাব পাৰে। এইটো হ'ল তেওঁলোকৰ স্পেচিয়েল থালি, এইটো ভেজ থালি হয়। আৰু আপোনালোকে এক্সট্ৰাকৈ যি অৰ্ডাৰ কৰে। এয়া চাওক মাছ পিটিকা, আৰু ইয়াতে এয়া চাওক চিকেন ফ্ৰাই। সকলো ধৰণৰ সুবিধা আছে খাবৰ কাৰণে এওঁলোকৰ তাতে। কেতিয়াবা যদি আপোনালোকে বেংগলোৰ আহে নিশ্চয়কৈ এইখনত খাব হা। আৰু মোৰ ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব। যদি সঁচাকৈ ভাল পাইছে চাই, তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু কি জানে, এয়া শেষত চাওক, মই পাহৰিয়ে গৈছিলোঁ ক'বলৈ, শেষত চাওক, এয়া আমাৰ অসমীয়াৰ এয়া তামোল পাণ, চাদা চূণ মছলা চব তেওঁলোকে যোগাৰ ধৰে, দেখিছেনে? এয়া ইমান যে ভাল লাগিছে নহয়। আৰু এয়া চাওক, সন্মুখতে তেওঁলোকে কামাখ্যা মা টেম্পুল এটাও ৰাখিছে সৰুকৈ, ইয়াতে তেওঁলোকে পূজা পাঠ কৰে। সঁচাকৈ হোটেলখনত আহি কিবা নিজকে বহুত বেছি ভাল লাগিছে। আৰু অসমীয়া হিচাপে মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ। এয়া চাওক, দেখিছেনে? আৰু এয়া যে ধুতি গামোচা পিন্ধি যে ল'ৰাজন, তেওঁক দেখিতো আৰু বেছি ভাল লাগিলে। আৰু ছাইডৰ ঘৰত মই দেখাইছোঁ আপোনালোকক, ছাইডৰ ৰুমত এয়া চাওক, জাপিৰে ডিজাইন কৰা ঢোল ৰাখিছে, ঢোলৰ লগত খোল ৰাখিছে। আমাৰ অসমৰ গোটেইবিলাক আপুৰুগীয়া সম্পদ তেওঁলোকে এই হোটেলখনত ধুনীয়াকৈ ৰাখি থৈছে। এয়া জাপিৰে গোটেই ঘৰটো জাপিৰে সজাইছে। আকৌ তাত বাঁহৰে নিৰ্মাণ কিছুমান বস্তু তেওঁলোকে ৰাখিছে ইয়াতে। তেনেহ'লে আজিলৈ এৰিছোঁ। ভিডিঅ'টো কেনে পালে জনাব। বাই বাই।